Welcome and welcome back to my YouTube channel. মই ৰিচা গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ আন এক নতুন ভিডিঅ' লৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো এটা ৰেচিপি আৰু ৰেচিপিটো হৈছে নাৰিকলৰ লাড়ু। আচলতে এইবিধ লাড়ু মই বিহুতে বনাইছিলোঁ, কিন্তু আপলোড কৰোঁতে দেৰি হ'ল, এডিট কৰিবলৈ আচলতে সময় পোৱা নাছিলোঁ। বিহুত যিহেতু ঢেৰ আলহী আহে আৰু তাতে বহুত কামো থাকে, আৰু মই তাতে ভাওনাৰ আখৰাও কৰি আছোঁ। ভাওনা আখৰালৈও যোৱা হয়, ৰাতি দেৰি হয় আহোঁতে, সেইকাৰণে ভাগৰো লাগে। মই তাতে ক্লাছো কৰি আছোঁ আৰু সেইকাৰণে সময়ে নাপাওঁ একেবাৰে এডিট কৰিবলৈ। পলম হ'লেও একো নাই, যিহেতু এইবিধ লাড়ু আপোনালোকে অকল বিহুতে নহয়, যেতিয়াই মন যায় তেতিয়াই বনাই খাব পাৰে, যিহেতু বহুত সহজ হয় বনোৱাটো। মাত্ৰ দুটা ইনগ্ৰিডিয়েণ্টছ লাগে আৰু সেই দুটা ইনগ্ৰিডিয়েণ্টছৰে আপোনালোকৰ ধুনীয়া লাড়ু বনি যাব। আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। ভাওনাৰ আখৰাৰ ভিডিঅ' শ্বেয়াৰ কৰিম, অলপ লাহেকৈ কৰিম। সেইকাৰণে ভাবিছোঁ যে যেতিয়া যোনদিনা বৰ আখৰা হ'ব, সেই বৰ আখৰা দিনা ভিডিঅ' জইন কৰি, আগৰ ক্লিপ জইন কৰি আপোনালোকক মই ধুনীয়াকৈ দেখাম। আৰু আপোনালোকেতো ভাওনাৰ ভিডিঅ' চাবলৈ পাবই। আৰু এটা কথা, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এনেকৈ কলা অংশখিনি উলিয়াই ল'ব। কলা অংশখিনি উলিয়াই লোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ ধুই ল'ব। ধুনীয়াকৈ ধুলেহে আচলতে নাৰিকলৰ লাড়ুখিনি ধুনীয়া হয়, বগা হয়, আৰু নহ'লে আপোনালোকৰ ৰঙচুৱা ৰং এটা আহিব। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ চফাকৈ ধুই ল'ব। এনেকৈ সৰু সৰুকৈ কাটি ল'ব, তেতিয়া গ্ৰাইণ্ডাৰত দিবলৈ সহজ হয় আৰু গ্ৰাইণ্ডাৰটো কষ্ট নাপায়। আৰু এটা কথা, আপোনালোকে যদি গ্ৰাইণ্ডাৰটোত আগতে চাটনি বা আপোনালোকে হালধি পিচিছে, তেনেহ'লে সেইটো গ্ৰাইণ্ডাৰ ইউজ নকৰিব। যিমান ভালকৈ ধুলেও সেই গ্ৰাইণ্ডাৰটোত অলপ হ'লেও চামনি এটা বহি যায়, আৰু তেতিয়া নাৰিকলৰ লাড়ুখিনি বগা আৰু চফা আপোনালোকে নাপাব। সেইটো হৈছে মোৰ এটা প্ৰথম টিপ। এতিয়া আমাৰ নাৰিকলখিনি পিহি হৈ গ'ল। এতিয়া আমি এইটো কাপৰ জোখেৰে আমি 1 কাপ চেনি দিম। আপোনালোকে সোৱাদ অনুসৰি আপোনালোকে চেনি কম বেছি কৰিব পাৰে। এতিয়া আমি চেনিখিনি এনেকৈ মিহলি কৰিম। 1-2 মিনিটমান আপোনালোকে চামুচেৰে ধুনীয়াকৈ চেনিখিনি মিহলি কৰি দিব নাৰিকলৰ লগত। এতিয়া আপোনালোকে নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি আধা ঘণ্টা নহ'লে 1 ঘণ্টা ঢাকি থ'ব। দেখিছে নহয়, চেনি আৰু নাৰিকল কিমান ধুনীয়াকৈ মিহলি হৈ গ'ল। আপোনালোকে এতিয়া একেবাৰে ল' ফ্লেমত কেৰাহীখন পাতি ল'ব। মই চচপেন ইউজ কৰিছোঁ, আপোনালোকে কেৰাহীও ইউজ কৰিব পাৰে। মই এইখনতে আচলতে লাড়ু বনাওঁ, সেইকাৰণে এইখনে ইউজ কৰিছোঁ। আপোনালোকে কেৰাহী ইউজ কৰিব পাৰে, কিন্তু মনত ৰাখিব আপোনালোকে কেৰাহীখনত যাতে একো ভাজি বা বেলেগ কিবা দাইল তেনেকুৱা একো বস্তু বনোৱা নাই, তেনেকুৱাহে কেৰাহী ইউজ কৰিব, য'ত আপোনালোকে আগতে লাড়ু চাড়ু বনায়। কেৰাহীখন চফা হ'লেহে আচলতে আপোনালোকৰ লাড়ুকেইটা ধুনীয়া আৰু বগা হ'ব। এইটো মোৰ এটা হৈছে ছেকেণ্ড টিপ। এতিয়া আপোনালোকে এনেকৈ লাহে লাহে চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি লৰাই থাকিব। আৰু আপোনালোকক মই এতিয়া থাৰ্ড টিপটো দিবলৈ লৈছোঁ। মোৰ থাৰ্ড টিপটো হৈছে আপোনালোকে ফ্লেমটো অলপো চেঞ্জ নকৰিব। আপোনালোকে একেবাৰে ল' ফ্লেমতে থ'ব, তেতিয়াহে আপোনালোকৰ নাৰিকলৰ লাড়ুখিনি বগা আৰু ধুনীয়া হ'ব।
আপোনালোকে এনেকৈ একেৰাহে নাৰিকলৰ মিশ্ৰণখিনি লৰাই থাকিব, নহ'লে আপোনালোকৰ তলফালে যদি অলপ হ'লেও লাগি ধৰে তেতিয়া কিন্তু আপোনালোকৰ লাড়ুখিনি বেয়া হৈ যাব। যিহেতু চেনি দিয়া আছে, অতি সোনকালে আপোনালোকৰ সেইখিনি লাগি ধৰাৰ সম্ভাৱনা থাকে, সেইকাৰণে আপোনালোকে একেৰাহে লৰাই থাকিব। এতিয়া মই 2টা ইলাচি দি দিছোঁ। এইটো কমপ্লিটলি অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। আচলতে ইলাচি দিলে বৰ ধুনীয়া গোন্ধ এটা আহে। মই গোন্ধটোৰ বাবেহে ইলাচিটো দিছোঁ, আপোনালোকেও দিব, ভাল লাগিব তেতিয়া। ইলাচিটো দিয়াৰ পিছত আৰু আমি 5 মিনিটমান লৰাম, তাৰপিছত মিশ্ৰণখিনি হৈ যাব। এতিয়া দেখিছে নহয় মিশ্ৰণখিনি চেঞ্জ হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম আৰু 5 মিনিটমান ঠাণ্ডা হ'বলৈ দিম। লগালগ ইমান গৰমে গৰমে নবনাব। 5 মিনিটমান থোৱাৰ পাছত আমি লাড়ুখিনি বনাবলৈ আৰম্ভ কৰিম। এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া আমি লাড়ুখিনি বনাবলৈ আৰম্ভ কৰিম। এনেকৈ হাতত অলপ অলপ মিশ্ৰণ লৈ পিনি আপোনালোকে লাহে লাহে গোল গোল কৰি বনাব।